গুৱাহাটীৰ বাসিন্দা নহলেও মহানগৰীত থাকো কেতিয়াবা আহিলে কটনৰ সন্মুখত আপুনি হয়তো দেখিছিল এই বৃহৎ গছজোপা দীঘলী পুখুৰীৰ পাৰেৰে পান বজাৰলৈ যাওঁতে আপুনি হয়তো খন্তেক জিৰাইছিল গছজোপাৰ তলত উৎকুট গৰমত প্ৰখৰ ৰদৰ তাপত এই গছজোপাই আছিল ভাগৰুৱা পথিকৰ বাবে শীতল হেতেলি বহু কটনিয়ানৰ বাবে আবেগ নেহেৰু পাৰ্কলৈ অহা প্ৰেমিক যুগলৰ বাবে চিনাকি ঠিকনা এই বিশাল বটবৃক্ষজোপাৰ তলতে হৈছিল বহু ৰখাল আড্ডা ৰাজনীতি সমাজনীতি সাহিত্য অৰ্থনীতি আৰু কিহৰ চৰ্চা হোৱা নাছিল এই গছজোপাৰ তলত সংস্থাপনৰ পথ বিচাৰি নাপাই দিশহাৰা হৈ পৰা বহুজনক এই গছজোপাই দিছিল জীয়াই থকাৰ বাসনা কিয়নো সৰু সৰু মানুহৰ সৰু সৰু সপোনবোৰৰ নীৰৱ সাক্ষী আছিল কটনৰ সন্মুখৰ এই বটবৃক্ষ নেহেৰু পাৰ্কৰ গেট নিৰ্মাণৰ বাবে কাটি পেলোৱা হ'ব মহানগৰীৰ বহু স্মৃতি বিজড়িত এই বটবৃক্ষ আৰু তাৰ লগে লগে সামৰণি পৰিব বহু ইতিহাসৰ ছ'চিয়েল মিডিয়াত চৰ্চা হৈছে বিভিন্ন জনৰ বহু আৱেগঘনা পোষ্ট বহুজনে স্মৃতি ৰোমন্থন কৰি লিখিলে বহু অভিজ্ঞতা আমি আশা কৰিম সিদ্ধান্ত সলনি হওক ইতিহাসৰ সাক্ষী হৈ থিয় হৈ থাকক এই বটবৃক্ষ আপুনি মই নাথাকিলেও এদিন আপোনাৰ মোৰ কথা ক'ব এই গছজোপাই যাতে খালি আমি বস্তুটো কি কৰিম আগতে নেহেৰু পাৰ্কখন অলপ লেভেল তলত আছিলে কিন্তু অলপ আপলিফ্ট কৰি পেলাই আমি পাৰ্ক হিচাপে ৰিন'ভেট কৰি দিছোঁ ইয়াতে নেচাৰেল গছ বা গছ গছনি প্লাণ্ট একো এফেক্ট নহয় ইয়াতে কিন্তু বাকী মানে ডিউৰিং দ্য এণ্টায়াৰ প্ৰচেছ অফ দ্য কনষ্ট্ৰাকশ্যনৰ হিচাপত তেওঁলোকে চবেই চেক কৰিব পাৰিব চাব পাৰিব